গুগল ট্ৰান্সলেট মৰাৰ পিছত দেখিবলৈ পাইছে এইটো দেখুৱাই দিছোঁ মই আপোনালোকক অলপ যাতে বুজিবলৈ সহজ হয় গুগল ট্ৰান্সলেট প্লাছ আপুনি এইটো অপেন কৰি ল'ব ইনষ্টল কৰি লোৱাৰ পিছত অপেন হ'ব ইয়াত কোনো ঝামেলা নাই আপুনি নিজে মানে আপোনাৰ যোনটো ইমেইল আইডি আছে সেইটো ইমেইল আইডিৰ সহায়ত নিজে লগইন হৈ যাব আপুনি লগইন কৰিবলগীয়া একো প্ৰয়োজন নাই বছ এপছটো ডাউনলোড কৰিব ঠিক আছে এপছটো ডাউনলোড কৰাৰ পিছত আপুনি কি কাম কৰিব পাৰে ইয়াত মই দেখুৱাই দিছোঁ আপোনালোকক অলপ এপছটো ইউজ কৰি পেলাই তো মই গুগল ট্ৰান্সলেট এপছটোত ইউজ কৰিলোঁ মানে প্ৰেছ কৰিলোঁ প্ৰেছ কৰাৰ পিছত ইয়াত দেখিবলৈ পাইছে আপুনি এতিয়া এটা মেছেজ ইয়াত ইংলিছ হৈ আছে দেখিছে এইটো ইংলিছ হৈ আছে আৰু ইয়াত বেংগলী হৈ আছে তো এটা ইংলিছৰ পৰা মই আছামিছত লওঁ আগত ইংলিছটোত প্ৰেছ কৰিলোঁ আছামিছত প্ৰেছ কৰি আছামিছ কৰি ল'লোঁ এতিয়া ইয়াত বেংগলী হৈ আছে তো বেংগলীৰ পৰা মই মানি লৈছোঁ ঠিক আছে ইংলিছত ধৰিলোঁ তো ইয়াত দেখিবলৈ পাইছে আপুনি খালী জেগাকণ এণ্টাৰ টেক্সট এই এণ্টাৰ টেক্সটত আপুনি যি অসমীয়াত লিখে সকলোখিনি আপুনি কিবোৰ্ডটো অসমীয়া কৰি লওক ধৰি লৈছোঁ আপুনি অসমীয়াত কিবা এটা